প্ৰতিষ্ঠা কৰা উপনীত হৈছে দশক ধৰি এটা বিৰাজ কৰি আছিলে যিটো এটা পৰিৱেশ আছিলে সেইটো এটা আনচাৰ্টেনিটিত মানুহবিলাকে জীৱন যাপন কৰি আহিছিলে গতিকে আজি NDPৰ এই দখল কৰাৰ পিছত চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘদিন সংগ্ৰামৰ পিছত দখল কৰাৰ পিছত এই অঞ্চলত শান্তি অহাটো স্বাভাৱিক তো সেইকাৰণে আজি ৰাইজে উৎফুল্লিত হৈছে আৰু আমিও সকলো জাতি জনগোষ্ঠীক এই বিশ্বাস দিছোঁ যে এই চুক্তিৰ দ্বাৰা কোনো জাতি জনগোষ্ঠীৰ ক্ষতি নহয় কোনো ইয়াতে ভয় কৰিব নালাগে আৰু সকলো জাতি জনগোষ্ঠী একেলগে মিলি এই BTR অঞ্চলটো উন্নয়ন কৰিব পৰা আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰি পেলাই আমি আগুৱাই যাব পৰা ধৰণৰ এটা চুক্তি ইয়াত কৰা হৈছে গতিকে সেইটো চবে সন্মান জনাব লাগে আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে এই চুক্তিটো কৰা নাই আজি যিসকলে বিৰোধিতা কৰিছে তেখেতসকলে চুক্তিখন ভালকৈ পঢ়ি চাই পেলাই এই বিৰোধিতাবিলাক কৰক আৰু এতিয়া সমাজখন আমি এটা স্থিৰতাত আনিব লাগে শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰিব লাগে ইয়াৰ পিছত সমাজখন আমি গঢ়িব লাগিব এতিয়া প্ৰশ্ন আহিছে আমাৰ ঘৰখন আমি জ্বলাই থাকিম বন্দুক লৈ পেলাই আমি মাৰামাৰি কৰি থাকিম না আমাৰ ঘৰখন আমি শান্তিৰে প্ৰতিষ্ঠা কৰিম গতিকে আজি NDPৰ যি নেতাসকলে আজি মূল খুঁটিলৈ আহিছে তেখেতসকলক ৱেলকাম কৰিব লাগে এনেকুৱা টায়াৰ জ্বলাই বন্ধ দি যদি অপ'জ কৰি থাকিলে নহ'ব অহাকালি KLO আহিব আমি ৱেলকাম কৰিম অহাকালি কোনোবা আদিবাসী উগ্ৰপন্থী সংগঠনে কালি চিজফায়াৰ কৰিব চাৰেণ্ডাৰ কৰিব আমি ৱেলকাম কৰিম আলফাক আমি ৱেলকাম কৰিম গতিকে আজি যিটো কথাবিলাক দেখা পাইছে সেইটো মানে ভাল হোৱা নাই এইটো আমি দেখিছোঁ গতিকে চবে শান্তি সম্প্ৰীতিৰে থাকিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰক এইটোৱে আমি বিচাৰিছোঁ আৰু আমি বড়ো জাতি এইকাৰণে আনন্দিত যোৱাকালি চুক্তি হৈ যোৱাৰ পিছত কোনো সংবাদ মাধ্যমে জাৰি আৰু বড়ো উগ্ৰপন্থী বুলি নকয় এটলিষ্ট আমি জাতিটো উগ্ৰপন্থী নহয় উগ্ৰপন্থী বন্দুক ল'ব লগা হৈছিলে নিজৰ অধিকাৰৰ কাৰণে আজি অধিকাৰত যিখিনি কিঞ্চিত পাইছোঁ আমি সন্তুষ্ট লভিছোঁ আৰু আজিৰ পৰা যাতে কোনো সংবাদ মাধ্যমত কোনো প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াক বড়ো জনগোষ্ঠীক কোনো মানে ডিছকাশ্যনবিলাকত বড়ো উগ্ৰপন্থী বুলি যাতে নকয় এইটো আমি আহ্বান কৰিছোঁ নতুন দিগন্তে এটা আৰম্ভ হ'ল ইয়াত শান্তিৰ এটা BTR হ'ব শান্তি প্ৰতিষ্ঠা কৰি আমি আগুৱাই যাম বড়োলেণ্ড অঞ্চলত বহুদিন ধৰি উত্তপ্ত হৈ থকা যিটো পৰিৱেশ সেইটো নাইকিয়া হ'ব আৰু ইয়াৰ জৰিয়তে শান্তি আহিছে আৰু শান্তি অকল বড়োসকলৰ কাৰণে নহয় বড়োলেণ্ড অঞ্চলত যিখিনি জাতি জনগোষ্ঠী একেলগে বহু বছৰ ধৰি একেলগে বসবাস কৰিছে কাইলৈও বসবাস কৰিব লাগে একেলগে থাকিব লাগিব তাৰ কাৰণে যি শান্তি সেই শান্তি গোটেই জনগোষ্ঠীটোৰ কাৰণে হ'ব গোটেই জাতি জনগোষ্ঠীসমূহৰ কাৰণে হ'ব আৰু যি উন্নয়নৰ কাৰণে যিখিনি কাঠামো আমি পাইছোঁ চুক্তিৰ জৰিয়তে সেইখিনি গোটেই জাতি জনগোষ্ঠী উপভোগ কৰিব পাৰিব সুবিধাখিনি অকল বড়োসকলৰ কাৰণে নহয় সেইকাৰণে যিসকলে আজি বিৰোধিতা কৰিছে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকে চুক্তি গোটেই কথাখিনি অধ্যয়ন কৰি চাওক আৰু তাত অকল বড়োসকলৰ কাৰণে কিবা বুলি লিখা আছে নেকি সেইটো চাই লোৱাৰ পিছত উপলব্ধি কৰি তেওঁলোকে অন্ততঃ এই গোটেই সুবিধাখিনি একেলগে উপভোগ কৰি আগবাঢ়ি থকাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ।